তুই বেছে আরো 200 টাকা কিনে আনছা কিটা কিনে আনছা হ্যাঁ তো দেখো কেটা বাজার কিনে আনছা এটো সিরিঞ্জ তো কিনে আনছা না না ট্যাবলেট তো কিনে আনছা হ্যাঁ টিঙ্কুর কত বেছে বস্তুটো দোকানে কত দোকানত এই মন্দিৰত রেগুলার আনা তো এই বস্তুটো নাই মাঝে মাঝে লং কেইমাহ মান আগৰ পৰা লৈ আছা 1.5 মাহ হৈছে হে 1.5 মাহ 1.5 মাহ মান আৰু তুমি এই যে পাথৰ মাজত যে এই লয়ত এই খেতি কৰে নাই এইবিলাক বস্তুটো ফেলে থৈ জানা দেখোন রেগুলার হ্যাঁ কেতিয়াবা ছোৱালী এক্সট্ৰাকে পাৰে ৰেপ কৰি যাব এখন আৰাম দাদা ফোন কোনটো মন্দিৰ বাবু এই যে এটা মন্দির আরে এই যে কোনটো বহাজ চাবিটো মত না চাবিটো কি হয় ইয়াৰ চাবি আছে স্যার নহয় মোৰ বাইকৰ চাবিটো আপনার তো কম দাম স্যার বাইকতে আছিল আমাৰ ইয়াৰ কিছু সময় আগতে হলংবাৰী দিগজিৰা প্ৰাথমিক বিদ্যালয়ৰ ওচৰত ইয়াতে পথাৰৰ দুজন ল'ৰাই প্ৰায় ড্ৰাগছ লৈ থকা অৱস্থাত ইয়াত অহা স্থানীয় যুৱকে প্ৰত্যক্ষ কৰে আৰু তাৰপিছত স্থানীয় যুৱক কেইজনমানে লগ হৈ ল'ৰাজনক দুজনক ইয়াক আবদ্ধ কৰি ৰাখে তাৰপিছত ধুমাৰপথাৰ আৰক্ষী চকীৰ খবৰ দিয়া হয় তাৰপিছত আৰক্ষী চকীৰ পৰা আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলে আহি কিনে তেওঁলোকক দুজনক থানালৈ নিয়ে আমি ইয়াত প্ৰত্যক্ষ কৰি আছোঁ যে বহু লকডাউনৰ সময়ৰ পৰাই আমি ইয়াত এইখিনি জেগাত মানে স্থানীয় ল'ৰাকেইবিলাকে প্ৰত্যক্ষ কৰোঁ যে চিৰিঞ্জ ডেনড্ৰাইডৰ বটল নিচাজাতীয় টেবলেট ভাঙৰ গুটি তেনেকুৱা বস্তু আমি প্ৰায় প্ৰত্যক্ষ কৰোঁ ইয়াত কিন্তু আমি কেতিয়াও ইয়াত মানে কোনো লোককে সেই কৰিব পৰা নাছিলোঁ দেখা নাছিলোঁ স্পটত দেখা নাছিলোঁ কেতিয়াবা ৰাতি কৰে কেতিয়াবা দিনত কৰে আজি ঠিক পথাৰত অহাৰ পিছত ল'ৰা দুজনক প্ৰত্যক্ষ কৰি আমি আবদ্ধ কৰি ৰাখোঁ এজনৰ নাম চাইদুল নেকি তেনেকৈ ক'লাক তেওঁলোকৰ ঘৰে ধুমাৰপাতা এইটো চাইডৰ বুলি কৈছে যে আমি একো নাই ইয়াত কৰা নাই এনে থকা বুলি কৈছে কিন্তু আমি ডাইৰেক্ট চিৰিঞ্জো কৈছোঁ আৰু ইয়াত এটা আমাৰ ইয়াত এই অঞ্চলত বৃহৎ এটা চক্ৰ ইয়াত জড়িত হৈ আছে এই আপোনাৰ ড্ৰাগছ তাৰে পিছত নিচাজাতীয় বস্তু সেই কৰা নহয় তেওঁলোকেও আমাৰ ইয়াত এই ল'ৰা ক'ৰ পৰা তেওঁলোকে ড্ৰাগছখিনি সংগ্ৰহ কৰিছিল বা চিৰিঞ্জবিলাক সংগ্ৰহ কৰিছিল সেইবিলাকো আমাৰ ইয়াত কৈছে আৰক্ষীৰ সন্মুখত কৈছে গতিকে এইখিনি আৰক্ষী বিষয়াসকলে উচিত তদন্ত কৰি কিনে যিসকলে ড্ৰাগছ বিক্ৰী কৰিছে বা ড্ৰাগছৰ লগত জড়িত বা ড্ৰাগছ সেৱন কৰি আছে তেওঁলোকক ওপৰত উচিত তদন্ত কৰি বিহিত শাস্তি ব্যৱস্থা কৰাৰ বাবে আমি ইয়াৰ অঞ্চলৰ ৰাইজে বিচাৰোঁ কাৰণ ইয়াত আমাৰ ওচৰতে আমাৰ 100 মিটাৰ ওচৰত 100 মিটাৰে নহয় ইয়াত হলংবাৰী দিগজিৰা এমই স্কুল আৰু হলংবাৰী এল পি স্কুল অৱস্থিত তাৰ সন্মুখতে 100 মিটাৰ ওচৰতে ড্ৰাগছ সেৱন কৰে কিবা কৰে দুপৰীয়াৰ সময়ত ল'ৰা ছোৱালী আহিব নোৱাৰে গৰু বা কিবাহত ৰাস্তাই যাব নোৱাৰে ল'ৰাবিলাকে আড্ডা দি একদম বেয়া হৈ গৈ থাকে এইখিনিৰ বাবে আৰক্ষী বিভাগক ভালকৈ তদন্ত কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं
गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलोंनो हागोन।